PVG Soina, এটি কবিতা আবৃত্তি কৰিবলৈ আছো মই বিকাশ দাস মোৰ বাবে তুমি সকলো নতকি নিজকে কষ্ট দি নামাৰিবা এদিন যি তোমাৰ মোৰ ভৱিষ্যত সপোন আছে হেয়া আজি অতীত তাৰ বাবে সময়ত অভিশাপ নিদিবা সেই অতীত বুকুত লৈ মই যাম কোনোবা দূৰণিৰ দেশলৈ জীয়াই থকাৰ বাবে বিচাৰি ল'ম কৰবাত চেতেলি ভেদেলি হৈ পৰি থকা উপত্যকা মই ক'ত আছো কি কৰিছো এয়া ভাবিও দুখ নকৰিবা তুমি সুখী হ'ব পাৰিবা নেকি মই বেজাৰ তুমি সুখী হোৱাৰ সুখত ময়ো সুখী হ'বলৈ চেষ্টা কৰিম চিৰাচিৰ হোৱা চিৰাখন উৰুৱাই দিম দুখন আকাশৰ বুকুত তুমি চিন্তা কৰিব নালাগে চাকৰিৰ সূতা শেষ নোহোৱালৈকে উৰিব অলপ কষ্ট হ'বই দিয়াচোন এয়া মই সহ্য কৰিব পাৰিম তোমাক কথা দিছিলোঁ সুখী কৰা মই পাহৰা নাই সেয়া মই জানো মই যদি আঁতৰি নাহোঁ তোমাৰ পৃথিৱীৰ পৰা তুমি কেতিয়াও সুখী নোহোৱা তোমাক আমনি কৰিব তোমাৰ মোৰ সপোনবোৰে আমনি কৰিব সন্ধিয়াৰ নিৰ্মুখী চৰাই যায় সেয়েহে মই যামগৈ আৰু উভতি নাহোঁ তোমাৰ সেউজীয়া পৰিশ্ৰম হালধীয়া চৰাই হ'ব যাবৰ সময়ত তোমাক দুটা অনুৰোধ কৰিম কেতিয়াবা যদি সুৰুঙালৈ মোৰ স্মৃতিৰ ভৰাবাত খিলা তোমাৰ নীলা চোদাত কৰে আৰু যদি তোমাক দুখৰ হাত ঘূৰাব খোজে তুমি মাথো এবাৰ চাবা মাথো এবাৰ আকাশত অকলে জ্বলি থকা তৰাটোলৈ দুচকু সেমেকাই নুতুলিবা কিন্তু নহ'লে মই আকাশৰ পৰাও ঘূৰি পৰিম স্মৃতিৰ কিনকিনীয়া বৰষুণ শেষ অনুৰোধ তুমি মোৰ